হাই এভৰিৱান, হাই সকলোকে নমস্কাৰ জনাইছোঁ মমি ইন্দ্ৰ ব্লগলৈ। সকলোৰে ভাল, নিশ্চয় চাগে সকলোৱে ভালে কুশলে আছে, সুস্থ আছে, আমিও আছোঁ ভালে। গতিকে আজি মই এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে সকলোৱে চাব আৰু ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ব'লকচোন আজি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আৰু আজি ভিডিঅ'টি হৈছে মই ৰুম টুৰ ভিডিঅ'টো দিম। আচলতে কেইবাটাও কমেণ্ট আহিছিলে হোম টুৰ আৰু ৰুম টুৰ দিব দিছে, গতিকে হোম টুৰ বাৰু মই দিম কেইদিনমান পিছত। আজি ভাবিছোঁ মই ৰুম টুৰটোৱে দিওঁ। আৰু এটা কওঁ আপোনালোকক কথা, আচলতে আমি যিটো ৰুমত থাকোঁ বিশেষ দেখাবলগীয়া আভিজাত্য একোৱে নাই। একেবাৰে এখন সাধাৰণ আমাৰ ঘৰ, বিশেষ আমাৰ একো নাই। আমি মানুহকেইটাই ভালকৈ আছোঁ, সেইখিনি আমাৰ কাৰণে সুখ। তথাপিতো আপোনালোকৰ অনুৰোধত মই দেখাবলৈ ওলাইছোঁ আৰু সকলোৱে চাব ভিডিঅ'টি আৰু সকলোৱে মৰম দিব, ছাপোৰ্ট কৰিব। ব'লকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আৰু এইটো ইয়াতে ওপৰত আছে কিতাপ, হাজবেণ্ডৰ কিতাপ। আচলতে তেওঁ কিবা কিবি পৰীক্ষা দি থাকে, গতিকে তেওঁৰ কিতাপ ইয়াতে থৈ দিয়া আছে। আৰু আগত মই বাকচটো দেখালোঁ আপোনালোকক, বাকচটোৰ তাতেও থোৱা আছে কিতাপ পত্ৰ বহীবিলাক। আৰু এনেকৈ ইয়াতে তেওঁৰ সুবিধাৰ কাৰণে এখন চকী ৰাখি দিয়া হৈছে, তেওঁ ইয়াতে পঢ়ে। আৰু এইখন হৈছে সৰু বিচনাখন, এইখন সৰু বিচনা, এইখন। আৰু এইটো চাইডেও আছে বাকচবিলাক তলত, তাতে মই অনা বস্তুবিলাকেই থৈ দিয়া আছে। আৰু এইটো হৈছে শ্ব'কেছটো, আৰু শ্ব'কেছটোত এইবিলাক কিতাপ, ইয়াতে গীতা কিতাপ, মোৰ বিয়াত উঠা কিতাপবিলাক মই লৈ আহিছিলোঁ কিছু। আৰু ইয়াতে এইবিলাক কাপ প্লেট এনেকৈ। আৰু এইটো ছাইডত তেওঁৰে কাপোৰ আছে, তেওঁকে মই কাপোৰ থ'ব দিছোঁ। আৰু এই ছাইডটোতো তেওঁৰে কাপোৰ এনেকৈ। আৰু এইফালেৰে আপোনালোকে দেখাই পায় মোৰ প্ৰায়বিলাক ভিডিঅ'ত পাকঘৰলৈও এইটো বাট আছে। আৰু এই ছাইডটো আছে আচলতে বাথৰুমৰ ছিষ্টেম কৰি ৰাখি থোৱা আছে। পিছফালে বহুত কিবা কিবি বস্তু থোৱা আছে বাৰু, নেদেখুৱাও। গতিকে কেতিয়াবা প্ৰয়োজন হ'লে তাক ব্যৱহাৰ কৰা যাব বাৰু। আচলতে এতিয়া বাথৰুম কৰি থোৱা নাই বাৰু, কিন্তু বনাই থোৱা আছে, ইউজ নকৰোঁ বাৰু। আৰু এইটো হৈছে মোৰ গডৰেজটো, আৰু এইটো মই। আৰু এনেকৈ এইটো গডৰেজটো বাৰু, গডৰেজৰ কেতিয়াবা কাপোৰ দেখাম বাৰু। আৰু এইডাল আলনা। আৰু আপোনালোকে কিছুমান চাউণ্ড পাব পাৰে বাৰু, ইগন'ৰ কৰিব, কাৰণ ওচৰতে মানুহে ঘৰৰ ছাদ ঢালি আছে, গতিকে তেওঁলোকৰ শব্দবিলাক আহি থাকে। আৰু এয়া আলনা এডাল। আৰু এইটো ছাইডে বিচনাখন, এখন বিচনা। এয়া বিচনাখনৰ ওপৰৰ ভাগটো আচলতে বহুখিনি ওখ, এয়া। আৰু বিচনাখন এনেকুৱা। আৰু বিচনাখনৰ পিছ ছাইডটো আগফালৰ নিচিনাই আছে, ডিজাইনটো আচলতে পিছফালৰ যিহেতু ঠাইটো ঠেক, গতিকে দেখা পোৱা নাযায় বাৰু এনেকৈ। আৰু এয়া বিচনাখন, এয়া। আৰু এইখন হৈছে ড্ৰেছিং। আচলতে মোৰ ফাৰ্নিচাৰখিনি মই ক'লোৱে একেবাৰে সাধাৰণ, দেখাবলগীয়া একো নাই বাৰু। তথাপিও আপোনালোকে যিহেতু বিচাৰিছে চাবলৈ, গতিকে সেইবাবে মই দেখাই দিলোঁ। আৰু এয়া ড্ৰেছিঙৰ ভিতৰত মোৰ যিবিলাক প্ৰসাধন সামগ্ৰী সকলো মহিলাবিলাকৰে থাকে আচলতে, কিছু মই গডৰেজতে থৈ দিছোঁ। আৰু এইবিলাক এনেকৈ থৈ দিয়া থাকে, এয়া এইবিলাক প্ৰয়োজনীয় বস্তুবিলাক এনেকৈ ৰাখিছোঁ, এয়া। আৰু বিচনাখনৰ ওপৰত এয়া এইটো মোৰ পানী বটল, মই ৰাতিপুৱাই পানী বটলটো আনি থওঁ, দিনটোৰ কাৰণে মোক লাগে। আৰু এয়া কিবা কিবি ঔষধ। আৰু এইবিলাক ঘড়ী, এই ঘড়ী দুটা আচলতে মই এনিভাৰ্চাৰীত হাজবেণ্ডক গিফ্ট কৰিছিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন, এই দুটা। আৰু এয়া ঘড়ীৰ এনেকৈ বাকচবিলাক থৈ দিছোঁ, ভাল লাগে, পেলাই দিব বেয়া লাগিছে। আৰু এইখন তেওঁৰ ফটো, মোৰ ভণ্টিয়ে তেওঁৰ বাৰ্থডেত
দিছিলে আৰু আমাৰ দুটাৰে আচলতে ফটো কপি মানে বান্ধিব দিছোঁ আচলতে দিয়া নাই বাৰু যিদিনাখন আহে মই দেখাম বাৰু আপোনালোকক আৰু এয়াই আৰু এনেকৈ বাহিৰৰ ফালে ওলাই যোৱা এইটো চাইড বাৰু বাথৰুম আৰু এনেকৈ বাহিৰলৈ ওলাই যায় ভিডিঅ'টি চাই কেনেকুৱা পালে সকলোৱে জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু পুনৰ এটা নতুন ভিডিঅ'তে আপোনালোকক সকলোকে লগ পাম আজিলৈ ইমানতে এৰিছোঁ আৰু মোৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ আগৰ ভিডিঅ'বিলাকত মৰম দিয়াৰ দৰে প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে সকলোৱে মোক মৰম দিব আৰু আপোনালোকৰ কিবা সুধিবলগীয়া প্ৰশ্ন মোৰ বিষয়ে জানিবলগীয়া কিছুমান প্ৰশ্ন থাকিলে আপোনালোকে কমেণ্টত জনাব মই নিশ্চয় আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই